এয়া এতিয়া বৰ্তমান আমি আহি পাইছোঁহি ইকো পাৰ্ক। এতিয়া ইকো পাৰ্কৰ মই সন্মুখত আছোঁ। এইখনেই ইকো পাৰ্কলৈ সোমাই যোৱা গেট আৰু এইখনেদি আমি এতিয়া ভিতৰলৈ সোমাই যাম। আহক দাদা। এইটো গেষ্ট হাউচ। এখন মানে এখন পাৰ্ক হয়, বেলেগ একো নাই তেনেকুৱা। এইখিনি ইয়াতে দোকানো আছে আৰু ইয়াৰ পৰা মানুহে নিজৰ পচন্দ অনুসৰি সামগ্ৰী কিনিব পাৰে। ইয়াৰ পৰা আপোনালোকে গোটেই ইকো পাৰ্কখন সম্পূৰ্ণকৈ দেখিব চাব পাৰে। निकल के यार तुम्हारे कैसे सो कहेंगे ইমান ধুনীয়া লাগিছে ভিউটো ন, বহুত ধুনীয়া লাগিছে দেখিবলৈ। ইয়াৰ পৰা 7 চিষ্টাৰ গৈছে দেখিছা নাই তলৰ পৰা। ইয়াৰ তলৰ এইফালে এয়া অঁ, ইয়াৰ পৰা 7 চিষ্টাৰ বৈ গৈছে। এয়া আমি এখনি আহিছিলোঁ নি এটোলে এইয়া এইকণৰ পৰা 7 চিষ্টাৰ বৈ গৈছে এয়া তললৈ। ইমান ধুনীয়া লাগিছে ন চোৱা। কিবা এটা উপহাৰ আছে, বহুত ধুনীয়া লাগিছে ভিউটো। বৰষুণ নাই, ইমান পাহাৰ বৰষুণ তুলি নহ'ব ইমান গছ গছনি থকাকে। ৱাও কি ধুনীয়া লাগিছে চোৱা। এইটো এইফালেদি এনেকৈ পানীবিলাক বৈ আহি পেলাই পাহাৰৰ তললৈ যায়গৈ আকৌ। বৰ্তমান আমাৰ ইকো পাৰ্কত সকলোখিনি চাই মেলি হৈ গৈছে আৰু এতিয়া আমি ইয়াৰ পৰা চিধা ঘৰলৈ যাম।
ইয়াতে ৰেষ্টুৰেণ্টো আছে আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াতে খাবও পাৰিব